আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অনামিকা কিটচেনলৈ। আজি মই বনাব লৈছোঁ 7 প্ৰকাৰৰ ফ্ৰাই ৰেচিপি। তেন্তে আহক আৰম্ভ কৰোঁ। প্ৰথমে মই পাচলিখিনি ভালদৰে ধুই লৈছোঁ আৰু কাটি লৈছোঁ। ৰঙালাওখিনি এইদৰে পাতলাকৈ কাটিছোঁ। এইখিনি হৈছে কাঁচকল। বেঙেনাখিনিও এইদৰে কাটিছোঁ। আপোনালোকে ইচ্ছা কৰিলে তাতকৈ পাতল কৰিব পাৰিব। এইখিনি হৈছে আলু, পটলখিনি মাজতে মই এইদৰে কটাৰীখনে ৰাখি দিছোঁ যাতে তেলটো সোমাই যায়। এইটো হৈছে কোমোৰা আৰু ভেন্দিখিনি এইদৰে মই দুপিচ কৰি কাটিছোঁ। কোমোৰাটো মই কাটি ল'ম। কোমোৰাটো এইদৰে পিচ কৰিব। কোমোৰা ফ্ৰাই খাবলৈ বহুত টেষ্টি হয়, সেইবাবে মই আপোনালোকক দেখাই দিছোঁ। কিন্তু মাজতেতো কিহৰ ফুটা হৈ আছে সেইটো ধৰিব পৰা নাই। এইখিনি মোৰ পাচলিখিনি কটা হৈ গৈছে। মই এইখিনি ভালকৈ ধুই শুকুৱাই লৈছোঁ। এতিয়া মই এটা বাটিত বেচনৰখিনি ৰেডি কৰিম। বেচন মই 3 চামুচ লৈছোঁ। অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, নিমখ, হালধি, আৰু অলপ জালুকৰ গুড়ি। এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু পানী দি ভালদৰে ফেটি ল'ম। বেটাৰটো ডাঠ কৰিব। এয়া চাওক, বহুত বেছি পাতলা নহয় আৰু বহুত বেছি ডাঠো নহয়। কিন্তু ইয়াত মই জিৰা পাউডাৰখিনি দিবলৈ পাহৰি গৈছিলোঁ। অলপমান জিৰা পাউডাৰ দি দিছোঁ। এইটো অপচনেল হয়, নিদিবও পাৰে, কোনো কথা নাই। আনফালে এখন কেৰাহীত মই তেল গৰম কৰিছোঁ। কোমোৰাখিনি মই বেচন দি নবনাওঁ। এইখিনি মই এটা চৰিয়া লৈছোঁ। তাত মই নিমখ আৰু হালধি দি এইদৰে সানি ল'ম। এইদৰে দি দিব। মই গোটেইখিনি ফ্ৰাই ৰেচিপি বনাম কাৰণে তেলৰ পৰিমাণটো সৰহকৈ দিছোঁ। কিন্তু যদি অকল কোমোৰা ফ্ৰাই কৰে আপোনালোকে, তেনেহ'লে তেলৰ পৰিমাণ কমকৈ দিলেও হ'ব। গোটেইখিনি মই মিডিয়াম ফ্লেমত ভাজিম। আনফালে পটল আৰু ভেন্দিখিনি মই নিমখ হালধি দি সানি ল'ম, কাৰণ এইখিনিতো মই বেচন ব্যৱহাৰ নকৰোঁ। কোমোৰাখিনি মিডিয়াম ফ্লেমত সিজিবলৈ আপোনালোকৰ 5 মিনিটমান সময় লাগে। এয়া চাওক, এইদৰে যেতিয়া ৰঙা পৰি অহা দেখিব তেতিয়া এইখিনি সিজি যায়। কোমোৰাখিনি মই কাঢ়ি লৈছোঁ আৰু এতিয়া বেচনখিনিত মই বেঙেনাখিনি ফ্ৰাই কৰি ল'ম। বেচনৰ বেটাৰটো অলপ পাতলা যেন লাগিছে বাবে মই বেচনখিনিত আৰু 1 চামুচমান বেচন দি এইদৰে ফেটি লৈছোঁ। এয়া চাওক, ইমানটো ডাঠ লাগিব। বেঙেনাখিনিও প্ৰায় ফ্ৰাই হৈ গৈছে। এতিয়া এইখিনি মই কাঢ়ি ল'ম। এতিয়া ইয়াত মই ৰঙালাওখিনি ফ্ৰাই কৰিম। ৰঙালাওটো তেনেকৈ বেচনত লেটিয়াই এইদৰে তেলত দি দিব। খাবলৈ খুব টেষ্টি লাগে। ৰঙালাওখিনি ফ্ৰাই কৰি লৈছোঁ। গোটেইখিনি মোৰ 5 মিনিটকৈ সময় লাগিছে। মই যিহেতু মিডিয়াম ফ্লেমতে ভাজিছোঁ। এতিয়া মই আলুখিনিও বেচনত এইদৰে সানি ল'ম। আলুখিনি বেচনত নিদি আপুনি তেলত এনেও নিমখ হালধি দিও ফ্ৰাই কৰিব পাৰিব। মই বেচনত দি দেখাই দিছোঁ। আৰু সেই একেখিনিতে মই এটা কাঁচকলখিনিও লগতে দি দিম। এয়া চাওক, এইখিনি প্ৰায় হৈয়ে গৈছে। আলুটো এইদৰে অকণমান হেঁচি চাব, যদি সিজা যেন লাগে নমাই থ'ব। এতিয়া যিখিনি মই নিমখ হালধি সানি থৈছিলোঁ পটলখিনি, তাত সেইখিনি মই তেলত ভাজি ল'ম। আৰু কেইটামান কাঁচকলৰ পিচ মই এইদৰে ভাজি দিছোঁ নিমখ হালধি সানিয়ে। এতিয়া এইখিনি তেলত মই ভেন্দিখিনি ফ্ৰাই কৰি দিছোঁ। কোমলি আহিছে, মানে এইখিনি হৈ গৈছে। এইখিনি মই এতিয়া কাঢ়ি থ'ম। আজি মোৰ 7 বিধ আইটেমৰ ফ্ৰাই ৰেচিপি ৰেডি হৈ গৈছে।
দেখি খাওঁ খাওঁ লাগিছেনে বাৰু এয়া চাওক দেখিও ভাল লাগিছে কেতিয়াবা আলহী আহিলে আপোনালোকে এইদৰে বনাই দিব পাৰিব এইটো হৈছে কোমোৰা ফ্ৰাই এইটো কিন্তু মই দেখাবৰ এইটো কোমোৰা আৰু বেচন মিক্স কৰা ফ্ৰাই পটল ফ্ৰাই আলু ফ্ৰাই বেঙেনা ফ্ৰাই ৰঙালাও ফ্ৰাই ভেন্দি ফ্ৰাই আৰু কাচকল ফ্ৰাই এতিয়া মই ইয়াৰ সোৱাদ লওঁ আপোনালোকেও বনাব যদি ভাল লাগিছে ৰেচিপিটো চাই তেনে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব নাপাহৰিব আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহি আছোঁ তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক আৰু সকলোৱে হাঁহি থাকক ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ